আমাৰ ইজনী উঠিব হোৱাই নাই এতিয়া। ঐ ধুত, এতিয়ালৈকে উঠিবই হোৱা নাই তোৰ। শইকীয়ানী জীয়েকে বোলে 5টাতে উঠে, উঠি পঢ়া শুনা কৰে আৰু তাৰপিছত মাকক কামত সহায় কৰি দিয়ে। আৰু আমাৰ ছোৱালী ডাঙৰ হ'লে বোলে মাকৰ সহায় হয়, আৰু আমাৰ এজনী 9টালৈকে উঠিবই হোৱা নাই। মায়ে যে শান্তিৰে সপোনটোও দেখিবলৈ নিদিয়ে। ইমান ধুনীয়া সপোনটো দেখি আছিলোঁ, মিতুকণ আৰু মই ফুৰিবলৈ যোৱা। মায়ে চব বন্ধ কৰি দিলে। ঐ জল্দি উঠ, মই পাকঘৰলৈ যাওঁ। ৰাতিপুৱা খোৱা বোৱা যোগাৰ কৰোঁগৈ। সোনকালে উঠ আৰু আহি মোক পাকঘৰত সহায় কৰি দেহি। অ' ডাৰ্লিং, গুড মৰ্ণিং। উঠিলানে? ইমান যে মিছ কৰিছোঁ নহয় তোমাক। গুড মৰ্ণিং ফটো এখন পঠিয়াই দিয়াচোন। নক'বা আৰু, ইমান ধুনীয়া সপোন এটা দেখি আছিলোঁ, মায়ে জগাই দিলে। কৰোণাৰ কাৰণে কলেজ বন্ধ হোৱাৰ পৰা তোমাক যে নেদেখাই হ'লোঁ। গতিকে সপোনতে লগ পাই থাকোঁ, তাকো মাৰ পৰা শান্তি নাই। উপায় নাই, কি কৰিবা আৰু। এতিয়া শোৱাৰ পৰা উঠি গৰম পানী খাবা দেই। ঠাণ্ডা পানী খালে বোলে কৰোণা হয়। তাৰপিছত ভাত খাবা দেই। খালী পেটে থাকিলে বোলে কৰোণা হয়। গাও গৰম পানীয়ে ধুবা, নহ'লে চৰ্দি লাগিব। চৰ্দি লাগিলে আকৌ কৰোণা বুলি ভৰাই থৈ দিবগৈ নহয়, তেতিয়া মোৰ কি গতি হ'ব। এইটোৱে যে মাজে মাজে বৰ কামোৰ দি থাকিব। সঁচাকৈ মাজে মাজে বৰ কামোৰ হৈ যায় এইটো। অঁ হ'ব দিয়া, এতিয়া থওঁ হা, নহ'লে মায়ে মোক বিচনাতে যাৰিবহি। ঐ আমাৰ মহাৰাণী উঠি আহিলা। মই বান্দিয়ে সকলো যোগাৰ কৰি থৈছোঁৱেই। আপুনি মাত্ৰ মুখ হাত ধুই খাবলৈ বহক। পঢ়া শুনাৰ নামতো পানী এচেলো দি থৈছ। তই এইবাৰো ফেইল কৰিবি বুজিলি। অলপ বোলো চেষ্টা কৰি চাচোন, কিজানিবা পাছ কৰিব পাৰোঁৱেই। কিজানিবা ভেকুলীৰ পিঠিত নোম গজেই। নাই মৰতিৰ খবৰ নাই। মায়ে যে ৰাতিপুৱা ৰাতিপুৱা আৰম্ভ হৈ যায় আৰু। কৰোণাডাল হৈ মহা বিপদ হ'ল। আগৰ দৰে হোৱা হ'লে দিনবোৰ কলেজলৈ বুলি ওলাই গৈ মিতুকণৰ লগত ৰেষ্টুৰেণ্টত বহি থাকিলোহেঁতেন। ইমান মনত পৰে দেই আগৰ দিনবিলাক। ৰহিমলা, মোৰ সোণজনী, দেহাজনী, কলিজাজনী, তোমাক নেদেখিলে মনটো ভালেই নালাগে। একদম দিপদাচ লাগে। তোমাক দেখিলেহে মনটো গাৰ্ডেন হৈ যায়। কি যে কোৱা, মোৰো একেই গতি। কলেজখন নথকা হ'লে যে কি কৰিলোহেঁতেন নহয়। তেতিয়া ৰেষ্টুৰেণ্টবিলাক আছে নহয়, তাতে বহিলোহেঁতেন আকৌ। এইবিলাক বন্ধ হ'লেতো ৰেষ্টুৰেণ্টবিলাক খোলাই থাকিব, আৰু ৰেষ্টুৰেণ্টবিলাক বন্ধ হ'লেতো চিনেমা হলবিলাক থাকিব। গৈ তাত বহিমগৈ। ঐ কি ভাবি আছ তই অথনিৰ পৰা? মুখৰ দেখোন মাতবোল নাইকিয়া হ'ল। পুৰণা কথা এটা মনত পৰি গ'ল, তাকে ভাবি আছোঁ। শইকীয়ানী জীয়েকক দেখিছ? ৰূপে গুণে গোটেইজনী জাতিষ্কাৰ। আৰু আমাৰ বোৰলৈ কি চাবা, ল'ৰা এটা চাই তোক বিয়াহে দি দিব লাগিব। মোৰ বিয়া চিয়াৰ কথা চিন্তা নকৰিবি। মোৰ ল'ৰা ঠিক হৈ আছে, আৰু মই তাৰ লগতে বিয়া হ'ম। আই কি ক'লি? মুখখনহে চলাবলৈ শিকিলি। বোলে কথাতে কয় নহয়, নীলাজৰ লাজ নাই, কেঁকোৰাৰ মূৰ নাই। এনেকুৱা কথা মোৰ আগত মাকজনীৰ আগত ক'বলৈতো অকণো লাজ নালাগিল হা? কোনো সেইটো কাৰ লগত ফিক্স হৈ আছ তই? তোক কচোন সেই জহামালটো। তেলেকাৰ পুতেক মিতুকণ, সি মোক ভাল পায়, ময়ো পাওঁ। গতিকে মই তাৰ লগতে বিয়া হ'ম। কোন তেলেকা অ'? সেই যে আমাৰ গাঁৱৰ মূৰৰ মদৰ ভাটিত যে দিনে নিশাই পৰি থাকে, সেইটো কথা কৈছ? তই তাৰ পুতেকলৈকে যাম বুলি ভাবিছ মানে? মাৰক চিনি পোৱা নাই হে? গোবৰ পানীত বাঢ়নি জুবুৰিয়াই দুইটাকে কোবাম বাপেকে। বাপেক মদাহি, সিটো পুৰা টেংকিয়ে। যা ঘৰ চিজিল কৰগে, প্ৰেমৰ ভূত উলিয়াই দিম তোক মই। চিনি পোৱা নাই মূৰৰ পৰা? এইবিলাকক কথা কৈ একো লাভেই নাই। হয় ৰহিমলা মা, এইফালে বেগেতে আহা। এয়া কি হ'ল চোৱাহিচোন। কি হ'ল এনেকৈ চিঞৰিছে যে? ইমান টেটুফালি মৰিছে যে, কিহে পালে? ৰহিমলা পলাল তেলেকাৰ পুতেক মিতুকণলৈ। এইখন চিঠি দি থৈ গৈছে তোমাৰ জীয়াৰাই। কি ক'লে আপুনি?